আমি আপোনালোকৰ সন্মুখলৈ আদৰি আনিছো দৌৰি বিহুৱা দল মঙ্গলদৈ। বিহুতি আহিলে তুলিকে দেখিয়ে দিনালে দিনালে মাধৈ মালতীয়ে নাহত গলে ধৰণী সজালে হতৰ তল ধুনৰ মাত দেহ মনো বিচাৰ বিচাৰ আহতৰ তল ধুনৰ মাত এ দেহ মনো ইফালে নাচাবি সিফালে নাচাবি ঘূৰি ঘূৰি মাজতে ঘূৰি ঘূৰি মাজতে বসন্ত আহিলে ঐ কুলি বিনালে গছে বনে সদালে কিনো কমি যাব বিহুতি আহিলে এই গৰুৰ চালে লগালে মা মহাবান্ধি গলো জানো টোপনি ঐ টোপনি টোপনি ঐ টোপনি অঘিলানো বান্ধি গলো ঘিলানো বান্ধি গলো এই উজনি নামনি আমারে কতৰু অঘিলানো দি পঠিয়া ঘিলানো দি
ও দেহিও হাত দুখনি ও কেনে ভৰি দুটি
ও শিপিনী দুখনকৈ খাল এই আমাৰ শিপিনী এই গামোচা যাচিছে এই মাছে নমা দিবলৈ ভালে এটি বিচলৈ মন দিবি কথালৈ যুৱন গলে পাবলৈ না আহিলে বিহু বিহু এই ঘড়ী বছৰ আকৌ লগ এই ঢোল পেপাৰ আছিলে দৰঙী বিহু দল মঙলদৈ চপাই এই দলটিৰ প্ৰতিগৰাকী শিল্পীৰ সাংস্কৃতিক জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু এই সকলো হৈছে অসমৰ জাতীয় সংস্কৃতিক ভালপোৱা একোগৰাকী প্ৰকৃত শিল্পী এই দলটিৰ বাবে এবাৰ সকলোৰে হাত চাপৰি বিচাৰিছোঁ অলপ জোৰকে পুনৰবাৰ দলটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু উদযাপন সমিতিৰ ফালৰ পৰা